নমস্কাৰ বন্ধুসকল, মই দিলোৱাৰ আৰু আপোনালোকে চাই আছে টেক উইথ দিলোৱাৰ। বন্ধুসকল, কেতিয়াবা আমাৰ মোবাইলত পৰিমাণতকৈ বেছি মোবাইল ডাটা ইউজ হয়। এনেকুৱা কিয় হয় তাৰ বাবে আমি বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি আলোচনা কৰিম যে কেনেকৈ আপোনালোকে মোবাইলৰ যিখিনি ডাটা পৰিমাণতকৈ বেছি ইউজ হয় এই ডাটাখিনি আপোনালোকে কেনেকৈ বচাব পাৰে। তো ইয়াৰ কেইটামান ট্ৰিক আছে। ইয়াৰ প্ৰথম ট্ৰিকটো হ'ল বন্ধুসকল, আপোনালোকে মোবাইলৰ যিবিলাক এপ্লিকেশ্যন ইউজ কৰে এই এপ্লিকেশ্যনে আপোনালোকৰ মোবাইলৰ যিখিনি ডাটা আছে এই আধা ডাটাখিনি এই এপ্লিকেশ্যনে ইউজ কৰে। তো কেনেকৈ ইউজ কৰে বন্ধুসকল, যিবিলাক এপ আপোনালোকে ইনষ্টল কৰাৰ পিছত কেইদিনমান ইউজ কৰে আৰু কেইদিনমান লাহে লাহে আপোনালোকে এই লাহে লাহে ইউজখিনি কমাই আহে। তো ইয়াৰ পৰা কি হয় বন্ধুসকল, এই এপসমূহে বেকগ্ৰাউণ্ডত আপোনালোকৰ মোবাইলৰ ডাটাখিনি ইউজ কৰি থাকে। তো ইয়াৰ পৰা আপোনালোকৰ মোবাইলৰ যিখিনি দৈনিক ডাটা আছে এই ডাটাখিনি আপোনালোকৰ লাহে লাহে কমি আহে। তো ইয়াৰ বাবে আপোনালোকে বন্ধুসকল কি কৰিব লাগিব, ইয়াৰ বাবে আপোনালোকে মোবাইলৰ ছেটিঙত যাব লাগিব। ছেটিঙত গৈ পেলাই আপোনালোকৰ যিখিনি ইনষ্টল এপৰ যিটো অপশ্যন আছে এই অপশ্যনত গৈ পেলাই যিখিনি আপোনালোকে এপ ইনষ্টল কৰিছে এই ইনষ্টল এপবিলাক চিলেকশ্যন কৰি পেলাই ইয়াত লিখা থাকিব ক্লিয়াৰ ডাটা। এই ক্লিয়াৰ ডাটা ক্লিক কৰিলে আপোনালোকৰ মোবাইলৰ যিখিনি আপোনালোকৰ মোবাইল ডাটাৰ বেকগ্ৰাউণ্ডৰ যিখিনি ডাটা লৈ আছে এই ডাটা আৰু কেতিয়াও নলয়। এই ক্লিয়াৰ ডাটা যিটো অপশ্যন আছে এইটোত ক্লিক কৰিলে আৰু কেতিয়াও এই মোবাইলৰ বেকগ্ৰাউণ্ডত থকা যিখিনি এপ আছে এইখিনি এপৰ ডাটা ইউজ কৰিব নোৱাৰে। তো 2 নম্বৰ ট্ৰিক হ'ল বন্ধুসকল, আপোনালোকে যিবিলাক থাৰ্ড পাৰ্টি এপ আছে এই এপবিলাক আপোনালোকে কেতিয়াও মোবাইলত ইউজ নকৰিব। ইয়াৰ পৰা বন্ধুসকল আপোনালোকৰ প্ৰাইভেচিটো লিক হ'ব পাৰে আৰু ইয়াৰ পৰা আপোনালোকৰ যিখিনি ইমেজ আছে তাৰ পৰা কণ্টেক্ট আছে যিখিনি আপোনাৰ পাৰ্চনেল প্ৰাইভেচি আছে এই প্ৰাইভেচিখিনি আপোনালোকৰ লিক হ'ব পাৰে। তো বন্ধুসকল, আপোনালোকে থাৰ্ড পাৰ্টি এপবিলাক আপোনালোকে ইউজ নকৰিব। আৰু বন্ধুসকল, এই থাৰ্ড পাৰ্টি এপবিলাকে আপোনালোকৰ